ৰাতি আছে মানে দেৱালী তো সেইটো কাৰণে বাৰু এতিয়া ঘৰত লাইট চাইট লগাব লাগে এবাৰতো বৰ বম চম বনোৱা নাই বাৰু এবাৰ মানে চবফালে পোহৰ কৰি বম চম নুফুটা হয় এবাৰ সেইকাৰণে বম বনোৱা নাই তো এতিয়া লাইট লগাব লাগে লাইট এতিয়া মানে জ্বলিছে নাই চাই আছোঁ কেইদিনমান বাৰু লগালোঁ আৰু এডাল বাহিৰত আছে কালি কিনি আনিছিলোঁ তো সেইটো কাৰণে বাহিৰত থৈ দিছোঁ এডাল লগাম আৰু এইডাল চেক কৰিছোঁ এইডাল জ্বলিছে বাৰু এই জ্বল Happy Diwali Happy Diwali এডাল আছে আৰু এডাল বাহিৰত আছে আৰু এডাল ইয়াত লগাই থোৱা আছে আৰু এডাল ইয়াত খিৰিকীত মানে কালি লগাই থ'লোঁ মোক তাৰপিছত এইডাল এতিয়া লগাম ইয়াত মানে ডালৰ ভিতৰত আছিলে উলিয়াই মেলি এতিয়া টেষ্ট কৰিছোঁ তাকে এতিয়া লগাওঁ প্ৰথমকৈ মই গা ধুই লওঁ তাৰপিছত লগাই আছোঁ ভিডিঅ'টো দেখুৱালে চাই থাকক আহি আছোঁ তো ৰাইজ এতিয়া গা চা ধুই মেলি হৈ গ'ল মানে গা চা ধুই আহিলোগৈ আৰু এতিয়া লাইট চাইট লগাবলৈ আৰম্ভ আপোনালোকে চাই থাকক লগাই লওক তো গাইছ লাইটডাল এইডাল ইয়াত ওলমাব লাগিব স্লেবখনত আৰু এডাল এইডাল আৰু এডাল এখন খিৰিকীখন মেলিবৰ কাৰণে মই খুলি থৈ দিছিলোঁ এইকেইডাল লগাই লওক তো গাইছ এইফালে লগাই হৈ গ'ল ভিতৰত লগাই দিলোঁ এইফালে বাকী সেইডালহে লগাব লাগিব সেইডাল লগাবলৈ আকৌ ওপৰত উঠিব লাগিব দুটা মানুহ লাগিব সেইটো কাৰণে এইডাল লগোৱা নাই এতিয়া ৰাইজ লাইট লগালোঁ আৰু এডাল আছে ইয়াতে আছিলে সেইডাল লগাবলৈ আছে আৰু এডাল লগাই এডাল আছিলে খিৰিকী লগাই দিলোঁ এডাল সেইকেইডাল খুলিলোঁ বোলো ইয়াত লগাবলৈ গ'লে এডাল ছিঙি থাকিলে এতিয়া এইকেইডাল জন লগাই পেলাই থৈছোঁ জ্বলিব বাৰু কিন্তু অকণ দেৰিকৈ ল'লে তো এতিয়া আৰু এইডাল যিকেইডাল ওপৰত লগাব হ'লে আৰু এটা মানুহ লাগিব বাবুলৈ তাক কৈছোঁ আহিব এতিয়া তেতিয়ালৈকে অকণ ঢাকৰটো মাৰি ল'ম নে কি গাইছে অকণ মেলি ল'ম তো চাই থাকক ৰাতি ৰাতিটো জ্বলাম ন আৰু কলগছ চলগছ ফুটিবলৈ যাব লাগিব এতিয়া সেইকাৰণে লাইট চাইট লগাই মেলি কলগছ আনিব যাম চাকি তাকি জ্বলাম তাৰপিছত কাম ৰাতিলৈ চাই থাকিব গাইছ বোমাৰ লগত ৰুই দিলোঁ আমাৰ ঘৰত সেয়া ৰুমৰ গাঁত খান্দি থৈছোঁ তো গাইছ এইজোপাই কলগছ আমাৰ ঘৰৰ কাৰণে কাটিছোঁ আৰু বাইকন দাই কাটি আছে এইজোপা চফা কৰি আছে হৈ গ'ল কাটি গাইছ গাইছ বহুত গধুৰ
তো গাইছ এতিয়া কলপুলি চুপুলি ৰুই হ'লো সেইটো কলপুলি ৰুলো এতিয়া মায়ে চাকি দিব এতিয়া লাইটখিনি যোনখিনি লগাইছিলোঁ এতিয়া জ্বলাম অকণমান ঠাণ্ডা হৈ লওক এতিয়া তেল আনিব যাম হাত ভৰি দি লওঁ হাত ভৰি ধুই মেলি আকৌ পুনৰ লগ পাই আছোঁ Hello guys, আজি আমি এতিয়া দেৱালীৰ কাৰণে এতিয়া বস্তু আনিব যাম মম চব কিবা আৰু চব খাম মই চব দিছে বাৰু দেই দেখাম আৰু অ'কে বাই তো এতিয়া গাইজ আমি দুটা এতিয়া চিন্তালৈ গৈছোঁ চাকি আনিবলৈ যাওঁ সিহঁতৰ চাকি আমাৰ চাকি আনিব লাগে এতিয়া তেল আনিব যাওঁ আপোনালোকৰ দেখা আৰু চেণ্টাৰত কি হয় ব'লক এতিয়া আৰম্ভ কৰোঁ অ'কে বাই এতিয়া মই চেণ্টাৰটো গাইছ এয়া আগৰ নিচিনা নাই গাইছ সেমেকা আহি লাইট চাইট লগাই দিছে আৰু লৈ বাইকত শুনা পাই চলা নহ'লে চাকি লৈ ল'লো তেল লৈ ল'লো এতিয়া নহ'লে আছে অ'কে বাই কালি অকল অ'কে বাই বুলি কয় ঘৰত গৈ দেখাই আছোঁ গাইছ লাহেকে পূজা বতৰ গাইছ চাওক মাথাটো চাওক গাইছ ইয়াৰ চুলি কাটি লাগি আমাৰ ইয়াত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাইছে আজি এয়া চাকি জ্বলোৱা নাই এতিয়ালৈকে জ্বলাব এয়া ৰেডি কৰিছে চাকি জ্বলাব এতিয়া তো গাইছ এতিয়া আমাৰ ঘৰটো আপোনালোকে চাওক লাইটটো অফ কৰি দিছোঁ লাইট অফ কৰি দিওঁ লাইট অন কৰি দিওঁ এতিয়া বাহিৰৰ পৰা দেখাই আছোঁ আপোনালোকক এয়া এতিয়া চাকি জ্বলাব ইয়াত গাইছ এয়া চাকি তাকি জ্বলাই মেলি ৰেডি তো আমাৰ ঘৰখন দেখিব পাইছে লাইট চাইট লগাই দিলোঁ এতিয়া গেটতো লগাই আছোঁ বাৰু মই এতিয়া মোক দেখা পিছতে লাইট চাইট লগাই আছোঁ আৰু এটা লগাই ফিটিং কৰি আছোঁ ছিঙিছে মেলিছে টেপ চেপ মাৰিছোঁ চাকি তাকি জ্বলাই মেলি গ'ল এয়া দেখো এয়া এতিয়া আজিলে বাই অ'কে বাই তো গাইছ এতিয়া গেটত দুডাল লাইট জ্বলাই দিলোঁ এই দুডাল বেছি ডিজাইন কৰা নাই আৰু লাইট জ্বলি আছে ধুনীয়াকৈ চাকিও জ্বলি আছে তো গাইছ আমি এতিয়া অকণমান ওলাই আহিছোঁ ঘৰৰ পৰা ঘৰত থাকি মানে ঘৰ চেয়াৰ গৈছিলোঁ এতিয়া অকণ বনৰীয়া হ'বলৈ আহিছোঁ অকণ চৰিবলৈ আহিছোঁ হেৰি আহিছে আৰু মই আহিছোঁ তো গাইছ এটা ইম্পৰ্টেণ্ট কথা মনত পৰিলে মানে মই যিখিনি ব্লগ বনাইছোঁ সেইটোতো অৰ্থ নাইকিয়া ব্লগ যি মনত আহিছে তাকে কৈ দিছোঁ সেইটো কাৰণে ভাবিছোঁ চেনেলটোৰ নামে অৰ্থ নাইকিয়া ব্লগ বুলি দি দিওঁ নেকি তো দিওঁ নে নিদিওঁ আপোনালোকে কমেণ্ট কৰি ক'বচোন তেতিয়া যদি কমেণ্টটো যদি বেছিকৈ আহে তেতিয়াহ'লে চেঞ্জ কৰি দিম কমেণ্ট কৰিব আৰু সেইটো কমেণ্ট নকৰিলেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট এটা কৰি দিব পুৰা কি কৈছে আচ্ছা সিদ্ধাৰ্থ শৰ্মা এইটো শ্যামকানু মহন্ত শেখৰ এইটো সিদ্ধাৰ্থ শৰ্মা তো গাইছ দোকানত মানে বহি মেলি অকণমান এনেই
কথা চথা পাতিলোঁ ভিডিঅ' চিডিঅ' ইমানকৈ কৰা নহ'ল বাৰু লাষ্ট লাগতা হে না চৰম লাগতা হে তো আজি বম চম বা ফুটোৱা নহ'লে তাৰপিছত এতিয়া এনেই ঘূৰা পকা হ'ল তাৰপিছত ঘৰতে লাইট চাইট লগালোঁ আমি মানে পোহৰৰ দীপাৱলী মানে উদযাপন কৰিলোঁ বাকীবিলাকে বা বম ফুটাইছে শব্দ মানে শুনিয়ে আছোঁ য'তে ত'তে বাকী আজি ভিডিঅ'টো ইমানেই তো নেক্সট ব্লগত লগ পাম মই কম আজিলে ইমানতে সামৰিছোঁ অ'কে বাই Happy Diwali, Happy Diwali.